করি অনুষ্ঠিত কৰে জিলা যুৱ মৰ্চাই। ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভালৈ আজি আহিছিলোঁ। মঙলদৈ সনাতন ধৰ্মসভা মন্দিৰত এই সভা ইতিমধ্যে আৰম্ভ হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ লাই খুঁটা যুৱ মৰ্চা, গতিকে যুৱকসকলক আগন্তুক দিনত সুযোগ্য নেতৃত্বৰে যাতে প্ৰত্যেকজন যুৱ বন্ধু বান্ধৱীক ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক যিটো স্থিতি তাক মজবুত কৰাৰ কাৰণে আগন্তুক দিনত শক্তিশালী যাতে তেওঁলোকে ভূমিকা ল'ব পাৰে, তেওঁলোকক উৎসাহ যোগাব পাৰোঁ, তাৰ কাৰণে আমি আজি এই সভাখন আজি অনুষ্ঠিত কৰিছোঁ। তাৰ অসমীয়াত কথা আছে নহয়, গছত কঁঠাল ওঠত তেল, আহক নাহক বৰ হেতা ফালি মৰ, জীও আহিল বৰ কইনা লুঠিৰ জ্বৰ। গতিকে এইবিলাক বহুত মানুহে এইবিলাক চিন্তা চৰ্চা কৰি থাকে। ৰিপুণ বৰা ডাঙৰীয়াই ভাবিছে, তেখেতলৈ শুভেচ্ছা দিছোঁ, কিন্তু তেখেতৰ এই সপোন সফল নহ'ব, বাস্তৱায়িত নহ'ব। এইটো 100% আজি মই পবিত্ৰ সনাতন এই মন্দিৰত উপস্থিত থাকি কৈছোঁ, তেখেতৰ সপোন পৃথক নহ'ব। আৰু কংগ্ৰেছ UDFৰ এই মিত্ৰতাই তেওঁলোকৰতো লাভ নকৰেই, অসমৰ আটাইতকৈ খিলঞ্জীয়া মানুহখিনিৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা UDF দলটোৰ কিন্তু হয়তো কিছু লাভ হ'ব পাৰে। কংগ্ৰেছৰ কোনো ইয়াৰ পৰা লাভ 1% নহয়। গণতান্ত্ৰিক দেশত সকলোৱে দল খুলিবই পাৰে, ইয়াত আৰু শংকিত চিন্তিত হোৱাৰ তেনেকুৱা ধৰণৰ বিষয় নাই। তথাপিও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ এই দুটা দল এতিয়া কিছু আমাৰ খিলঞ্জীয়া মানুহৰ হয়তো কিছু মনোভাৱ, এটা আৱেগ হয়তো আছে। কিছু অঞ্চলত অলপ কিছু ভোট হয়তো তেওঁলোকে পাব, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ যিটো অপ্ৰতিৰোধ গতি, সেই গতিক কিন্তু স্তব্ধ কৰিব নোৱাৰে। SIT কেলেংকাৰী হোৱাই নাই। এটা ভাল হ'ল কি যে গোটেই ঘটনাটো আৰম্ভণিতেই গুৰিতেই পোহৰলৈ আহিল, নহ'লে আজি কিমান বা এনেকুৱা IGP DGP নে কি ওলাইছিলে এইবিলাক, আৰু কোন কোন আছে এনেকুৱা বা কিমান আৰু আগতে নিৰ্মাণ হৈ গৈছে। গতিকে গোটেই কথাটো পোহৰলৈ আহিল। আৰু এটা কথা স্পষ্ট, মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই দিল্লীত থাকোঁতে এই কথাটো, তেওঁ দিল্লীত আছিল সেইদিনা যিদিনা পৰীক্ষা আছিলে ইয়াতে, তাৰ পৰাই তেখেতে এইটো কৰা নিৰ্দেশ দিলে যে পৰীক্ষা বাতিল কৰক, আমি নতুনকৈ ফ্ৰেছ এক্সামিনেশ্যন কৰিম, আৰু তদন্তৰ এটা ঘোষণা কৰিলে। আৰু তাৰ পৰিণতিত আমি এনেধৰণৰ আজি যদিও এইটো অনাকাংক্ষিত, কিন্তু আজি এই ধৰণৰ যিটো অযোগ্যজনে কোনেও কিন্তু চাকৰিত তেওঁলোকৰ নিযুক্তি হোৱা নাই, সুযোগ পোৱা নাপালে। নহ'লে কিন্তু এটা হয়তো অথন্তৰ ঘটিলেহেঁতেন। যোগ্য কৈছোঁ, BJPৰ হওক, সৰ্বোচ্চ স্থানত থাকক, কিন্তু তেওঁলোককো ৰেহাই দিব নালাগে। তেওঁলোককো তদন্তৰ যদি কোনোবা আছে আওতালৈ আনি যথাযোগ্য আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এইটো স্পষ্ট কথা। তেওঁ সাংবাদিকৰ আগত উল্লেখ কৰে যে ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বোচ্চ স্থানত থকা হ'লেও কোনো লোক সাৰি যাব নোৱাৰে এই SI কাণ্ডৰ পৰা। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ দৰে নতুন দলে আৱেগিকভাৱে কিছু ভোট নিব যদিও BJPক অসুবিধাত নেপেলায়। কংগ্ৰেছ AIUDFৰ মিত্ৰতাই AIUDFকহে কিছু লাভান্বিত কৰিব, কিন্তু কংগ্ৰেছৰ কোনো লাভ নহ'ব, বৰঞ্চ ক্ষতিহে হ'ব বুলি মত প্ৰকাশ কৰে BJPৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই। আপোনাৰ বয়বস্তু এঠাইৰ পৰা আন ঠাইলৈ নিব বিচাৰে নেকি? অথবা দূৰত থকা কোনোবা আত্মীয়লৈ পঠিয়াব বিচাৰে নেকি সামগ্ৰী? যদি বিচাৰে তেন্তে আজিয়ে যোগাযোগ কৰক মেধি পেকাৰ্ছ এণ্ড মুভাৰ গ্ৰুপৰ সৈতে। অতি কম মূল্যতে সামগ্ৰী পেকিং, পৰিবহণ আৰু স্থানান্তৰিতকৰণৰ সুবিধা আগবঢ়াইছে মেধি পেকাৰ্ছ এণ্ড মুভাৰ গ্ৰুপে। কেৱল আপোনাৰ অঞ্চলতে নহয়, ভাৰতৰ যিকোনো স্থানলৈ অনায়াসে মেধি পেকাৰ্ছ এণ্ড মুভাৰ গ্ৰুপৰ সহায়ত কঢ়িয়াব পাৰিব আপোনাৰ সামগ্ৰী। কেৱল সামগ্ৰী নহয়, বাহনৰ পৰিবহণৰ সুবিধা আছে মেধি পেকাৰ্ছ এণ্ড মুভাৰ গ্ৰুপত। ঘৰুৱা সামগ্ৰী পেকিং আৰু স্থানান্তৰিতকৰণ, বাহন পৰিবহণ, কাৰ্যালয় স্থানান্তৰিতকৰণৰ লগতে বিভিন্ন পেকেটিং আৰু মুভিঙৰ বাবে আজিয়ে যোগাযোগ কৰক 6913333595 আৰু 94354359119 নম্বৰত।
উচিত মূল্যত আমি আগবঢ়াওঁ দ্ৰুত আৰু সুৰক্ষাত্মক সেৱা মেডি পেকাৰ্ছ এণ্ড মুভাৰ গ্ৰুপ।